শ্যামলী দেবীর কবিতা এজনী হিজরার বেদনা। प्यार की बीन बजाही मैं दौड़ी चली आई मैं भागी। जो ऊपर वाला करता वो सही करता है। क्या करती हो उसने, रोती या झींकती या क्या करती। जो ऊपर वाले ने बनाया जैसा भी वो हमें स्वीकारता। जब मैं 12-13 साल की उम्र थी तो मैं डांस करती थी। जब मैं 15-17-18 साल की हुई तो फिर मैं बारातों में डांस करने जाती थी। 1-1 घंटे के लिए 10-10 हजार में, 5-5 हजार में। মই কোন, মই কি, নারী নে পুরুষ মই? নিজেই বিমূৰত পৰো কেতিয়াবা। সেয়েহে নিজকে ঢাকি ৰাখো উগ্ৰ প্ৰসাধন অদ্ভুত সাজ পোছাকৰ মাজত। জানো তোমাৰ বাবে এক ডাঙৰ কৌতূহল মই। মোক দেখিলেই আৰম্ভ হয় তোমাৰ ফিচিঙা ফিচিঙি, সদায় অৱজ্ঞাৰ দৃষ্টিৰেই চোৱা মোক তুমি। খং নুঠে, হয়তো সেয়াই মোৰ প্ৰাপ্য। দুখ লাগে, হয় বহুত দুখ। মইতো আহিছিলো এই ধৰালৈ মানৱী জনম লৈ, বহু হেঁপাহ বহু আশালৈ। কিন্তু মই আৱৰ্তিত ঘৃণা আৰু অৱজ্ঞাৰে ভৰা এটা বৃত্তৰ মাজত। এটা অস্বাভাৱিক আৰু বিকৃত জীৱন যাপনত এতিয়া অভ্যস্ত মই। আনৰ দয়া কৰোণাতেই চালিত মোৰ জীৱন। অস্পৃশ্যময়, অৱহেলিতময়, তথাপি জীয়াই থাকো কিবা এক অজান মোহত। কেতিয়াবা ভাবি চাইছানে বাৰু, মোৰ অদ্ভুত বেশভূষাৰ আঁৰতো যে লুকাই থাকিব পাৰে তোমাৰ দৰেই এক দৰদী হৃদয়। পৰৱৰ্তী কবিতাসমূহ উপভোগ কৰিবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব।